বিটিচিৰ 5টা জিলা বহু কাৰ্যালয় পলকবোৰত অসমীয়া আৰু ইংৰাজী দুই এটা ভাষাত লিখা আছে, কিন্তু বড়োসকলৰ এই পলকবোৰক বড়ো লিখিব লাগিব বুলি জোৰ জবৰদস্তি কৰি পৰিৱেশ বিনষ্ট কৰা নাছিল। কিন্তু বড়োসকলে এই পলকবোৰ বড়ো লিখিবই লাগিব বুলি জোৰ জবৰদস্তি কৰি পৰিৱেশ বিনষ্ট কৰা নাছিল। কিন্তু সদৌ অসম ছাত্ৰ সন্থা বিটিচি পলকবোৰত অসমীয়া ভাষা লিখিবই লাগিব বুলি জোৰ জবৰদস্তি দাবী কৰি পলক আঁতৰাই পৰিৱেশ বিনষ্ট কৰাটো অৰ্থহীন সন্থাৰ প্ৰমাণ হৈছে। এয়ে বিজনী সদৌ অসম ছাত্ৰ সন্থাৰ যিটো কৰ্মীসকলে যি পন্থা লৈছে, এইটো আমাৰ কাৰণে বা গণতান্ত্ৰিক দেশৰ কাৰণে গ্ৰহণযোগ্য হোৱা নাই বুলি আমি ভাবোঁ। বড়ো ভাষা ভাৰতীয় সংবিধানত স্বীকৃতিপ্ৰাপ্ত এটা ভাষা হোৱাৰ বাহিৰে এইটো এটা অসমৰ দ্বিতীয় চৰকাৰী ভাষা হৈছে। গতিকে আছু আৰু অনা অসমীয়া সংগঠনবোৰে বড়ো ভাষাক অসমৰ কিমান কাৰ্যালয় বড়োৰ স্থান দিব পাৰিছে সেই কথা ভাবিও লাগিছিল। কিন্তু নিজৰ বাহিৰে আনক গুৰুত্ব নিদিয়াৰ ব্যৰ্থ হৈ জাতীয় এটা সংগঠনে নিজৰ সংকীৰ্ণ চৰিত্ৰক উদঙাই দিলে। আছুৱে বড়ো আৰু ইংৰাজী ভাষা লিখা ফলক আঁতৰাই অসমৰ ভূমিপুত্ৰ জনজাতি ভাষাক অপমান কৰা স্বত্তেও কোনো এটা অসমীয়া সাংবাদিক আৰু সংগঠনবোৰে মাত দিয়া নাছিল। কিন্তু বড়োৰ এটা সংগঠন বনচু অসমীয়াৰ লিখা পলক আঁতৰোৱাৰ লগে লগে গোটেই অসমীয়া সাংবাদিক আৰু সংগঠনৰ গাত লাগিল। পৰিৱেশ প্ৰথমে নিজে বিনষ্ট কৰিলে, কিন্তু নিজৰ দোষ থাকি বড়ো সংগঠনৰ ওপৰত মানসিক বিকাৰগ্ৰস্তৰ দৰে চিঞৰি ক'লে যে অসমীয়াৰ ওপৰত বড়োসকলৰ অত্যাচাৰ কৰিছে। অনাৰ্য বড়োসকলে নিজে অসমৰ নাম্বাৰ 1 অসমীয়া। ক'বলৈ গ'লে অনাৰ্য বড়োসকলে নিজে অসমৰ নাম্বাৰ 1 অসমীয়া। আজি নিজক বেছিকৈ অসমীয়াগিৰি দেখুৱাসকলে ক'ব গ'লে নাম্বাৰ 2 অসমীয়া। কাৰণ অনাৰ্য অসমৰ প্ৰথম বাসিন্দা হয় আৰু বড়োসকল অনাৰ্য। অসমীয়া ভাষিক লোকসকল বেছিকৈ আৰ্য আৰু অনাৰ্যসকল অসমত অনাৰ্যৰ পিছত আহিছে। গতিকে বড়োসকলৰ অসমীয়া হৈ অসমীয়াৰ বিৰোধী কিয় কৰিব? গতিকে বড়োসকলৰ অসমীয়া সেই অসমীয়াৰ বিৰুদ্ধে কিয় কৰিব? বিটিচি কাৰ্যালয় পলকত বড়ো ভাষা লিখিছে, কাৰণ বড়ো ভাষা অসমীয়া হয়। অসমীয়া লিখা নাই বুলি কোৱা মানে বড়োক অসমীয়া নহয় বুলি কোৱা হোৱা নাই জানো? শুই থকা কুকুৰক জোকাই লোৱাৰ দৰে আছু পলক আঁতৰোৱাৰ কাৰ্য বড়োসকলৰ একতা হৈ নতুন চিন্তা কৰিবলৈহে উৎসাহ যোগালে। ব্ৰিটিছৰ সকলো পলকবোৰত বড়ো ভাষা লিখিবলৈ দাবী কৰা চিন্তা কৰিবলৈ বড়োসকলক উৎসাহ দিলে। লগতে ব্ৰিটিছৰ বাহিৰতো পলকবোৰত বড়ো ভাষা লিখিবলৈ দাবী কৰা চিন্তা এটা আনি দিলে। গতিকে ব্ৰিটিছত যদি অসমীয়া পলক পাব বিচাৰে, তেন্তে ব্ৰিটিছৰ বাহিৰত সকলো কাৰ্যালয় পলকবোৰত বড়ো ভাষা লিখাৰ সিদ্ধান্ত লওক। কাৰণ ব্ৰিটিছৰ পলকবোৰত অসমীয়া ভাষা নেদেখি অসমীয়া ভাষিক লোকসকল যেনেকৈ অপমান পাইছে, তেনেকৈ ব্ৰিটিছৰ বাহিৰত বড়ো ভাষা পলক নেদেখি বড়োসকলেও বৰকৈ দুখ পাইছে। গতিকে যদি পাবলৈ বিচাৰিছে, তেন্তে দিবলৈকে প্ৰস্তুত হোৱা। নমস্কাৰ।